আসামপ্ৰ ইউটিউব চেনেলৰ আন এটা এক্সাইটিং ভিডিঅ'লৈ মই সাবিৰ আহমেদে আপোনালোক সকলোকে স্বাগতম জনাইছো। এইটো মোৰ চেনেল হয় ভাই, তোমাৰ চেনেল নহয়। তোমাৰ নিজৰ চেনেলৰ নাম ক'ব লগা আছে যদি কোৱা। মোৰ চেনেলৰ নাম কিয় কৈ আছা? হয় বাৰু, তথাপিও আজি মোৰ লগত উপস্থিত আছে আসামপ্ৰ চেনেলৰ হোষ্ট আব্দুল সালাম চৌধুৰী সাহেব, আৰু লগত উপস্থিত আছে বিবিএন লাইভৰ বিলাল ভাই। বিবিএন লাইভ আপোনালোক সকলোৱে চিনি পায়, এটা জনপ্ৰিয় নিউজ চেনেল অসমৰ। লগতে আছে ইনফো অসমৰ চুকে কিনে সকলোৱে চিনি পায় বিবিএন লাইভক। লগতে উপস্থিত আছে আমাৰ ইনফো অসমৰ ৰৌজ আহমেদ, আৰু ইয়াত আমাৰ লগত উপস্থিত আছে আমাৰ মিণ্টু দত্ত। মিণ্টু দত্তৰ এটা নতুন চেনেল আছে। বিশেষকৈ এই চেনেলটো দাঁতিকাষৰীয়া অঞ্চলৰ লোকৰ বাবে, যিসকলৰ মানে এইটো আঞ্চলিক ভাষাগত এটা চেনেল আছে, যিটো চেনেলৰ লিংক পাই যাব আপোনালোকে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত। তো ভাষিক লোকসকলে গৈ চেনেলটো চাব, যদি ভাল লাগে ভিডিঅ'বিলাক চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। আৰু এয়া আমি উপস্থিত আছোঁ এতিয়া। আমি যিহেতু মোৰ গতিকে মই অলপ ক'ব লগা আছে। আমাৰ সাবিৰ দাই ৰিচেণ্টলি এই চিলভাৰ প্লে বটনটো পাইছে ইউটিউবৰ ফালৰ পৰা। 100K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰাৰ পিছত ইউটিউবে তেওঁক এইটো দিছে। আজি সাবিৰ দাক আমি এনেকুৱা কিছুমান কুৱেশ্যন কৰিম যিবিলাকৰ আনচাৰ সাবিৰ দাই আগতে কেতিয়াও দিয়া নাই। চ' আপোনালোকে অলপ মনোযোগেৰে চাব। বহুত এক্সাইটিং ভিডিঅ' হ'ব গৈছে, আপোনালোকে ভিডিঅ'টো পুৰা দেখিব। এতিয়া আমি সাবিৰ দাক এনেকুৱা কিছুমান কুৱেশ্যন কৰিম যিবিলাকৰ আনচাৰ সাবিৰ দাই আমাক দিব। সাবিৰ দা, আপুনি এজন ইউটিউবাৰ হয় আৰু বহুত মানুহে অসমৰ আপোনাক ফ'ল' কৰে। এনেকুৱা বহুতো নতুন নতুন ইউটিউবাৰ আছে যিবিলাকে সদায় কুৱেশ্যন কৰে কেনেকুৱা টাইপৰ চেনেল খুলিলে ইউটিউবত ছাকচেছ হ'ব পাৰিম বা আমাৰ অসমত তেওঁলোকে বেছি ভিউজ পাব। আপুনি ইয়াৰ বিষয়ে কিবা ক'ব নেকি? একচুৱেলি প্ৰথম কথাটো হ'ল যে বহুত মানুহে সোধে, এনেকুৱা বহুত মানুহ আছে মোকো সোধে যে কেনেকুৱা ভিডিঅ' বনালে ভিউজ আহিব, ছাবস্ক্ৰাইবাৰ আহিব। তো ইয়াত মেইন কথাটো আহে, মেইন কথা যিটো আহে সেইটো হ'ল আপোনাৰ কোনটো বস্তুত বা কোনটো দিশত বেছি পাৰদৰ্শিতা আছে, বেছি নলেজ আছে। যিটো বস্তুত আপোনাৰ বেছি নলেজ থাকিব সেই বস্তুটো আপুনি খুব ধুনীয়াকৈ খুব ভালকৈ এক্সপ্লেইন কৰিব পাৰিব। ধৰি লওক কোনোবা এটা বস্তুত আপোনাৰ জ্ঞান নাই, নলেজ নাই, সেই বস্তুটো যদি আপুনি এক্সপ্লেইন কৰিব যায় তেতিয়াহ'লে আপোনাৰ এক্সপ্লেনেশ্যনত, প্ৰনাউন্সিয়েশ্যনত, এক্সপ্লেনেশ্যনত বহুত প্ৰব্লেম আহি যাব। কেতিয়াবা এটা ভিডিঅ' শ্বুট কৰিবলৈ হ'লে আপুনি বহুত সময় ল'ব লাগিব। তো যিসকল ইউটিউবাৰ, বিশেষকৈ মই ইউটিউবাৰসকলক ক'ব বিচাৰিছোঁ যিসকল ইউটিউবাৰ হয় সেইসকলে জানিব নিশ্চয়, যেতিয়া কোনোবা এটা নজনা বস্তু বা নজনা টপিক লৈ আলোচনা কৰিবলগীয়া হয়, এক্সপ্লেইন কৰিবলগীয়া হয়, তেতিয়া কিমান কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে কোনোবা এক্সপিৰিয়েঞ্চ হোল্ডাৰ ইউটিউবাৰক সুধিলেই হ'ল। হয়, সেইসকলক মই এইটোৱে ক'ব বিচাৰিম যে তোমালোকে নতুনকৈ ইউটিউব চেনেল আৰম্ভ কৰিব বিচাৰিছা, প্ৰথম কথাটো তোমালোকে এইটো ভাবি চাব লাগিব যে তোমালোকৰ কোনটো বিষয়ত নলেজ বেছি আছে। মানে আপুনি এটা কথা ক'ব বিচাৰে যিটো বিষয়ৰ ওপৰত নলেজ বেছি আছে বা যিটোৰ ওপৰত আপোনাৰ ইণ্টাৰেষ্টেড আছে, ইউটিউবটো অকল হবি হিচাপে ল'লেই হ'ল, মানে প্ৰফেশ্যনেলি ল'ব নালাগে। প্ৰফেশ্যনেল ল'ব নালাগে। যদি প্ৰফেশ্যনেল লয় তেতিয়াহ'লে যি আছে ঘৰত ধন সম্পত্তি যি আছে গোটেইখিনি শেষ কৰি দিব লাগে। ইয়াৰ পিছত কথাটো হ'ল আপুনি ৰিচেণ্টলি 100K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিছে, আমাৰ ফালৰ পৰা অভিনন্দন থাকিল। আৰু এই 100K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰাত আপোনাৰ কিমান কষ্ট হৈছে বা আপুনি কিমান পৰিশ্ৰম কৰিবলগীয়া হৈছে, বা আপুনি যে ভিডিঅ'বিলাক শ্বুট কৰে, মানুহক মটিভেশ্যন কৰি থাকে, এইবিলাক আপুনি কেনেকুৱা কৰে, মানে টাইমবিলাক কেনেকুৱা মেনেজ কৰে? আপোনাৰ মোৰ জনাত আপুনি এজন টিচাৰ হয়, আপুনি স্কুলত টিচিং কৰে। ইয়াৰ ইমান ব্যস্ততাৰ মাজতো আপুনি যে ইউটিউবত ভিডিঅ' বনায়, আমাক মনোৰঞ্জন কৰে, আমাক মটিভেট কৰে, মানে ইয়াৰ বিষয়ে অলপ কওকচোন। চাওক, কথাটো হ'ল সকলো মানুহৰ এটা এইম থাকে আৰু সকলো মানুহৰ কিছু ইণ্টাৰেষ্ট থাকে। ইয়াৰ ওপৰত বেছ কৰি যিজন মানুহ চলে সেইজন মানুহে ছাকচেছ হ'ব পাৰে। যদি ইণ্টাৰেষ্ট, যিটো বস্তুত আপোনাৰ ইণ্টাৰেষ্ট আছে সেই বস্তুটো যদি আপোনাৰ ৱে অফ লাইফ হয়, আপোনাৰ লাইফৰ ৱে হয়, ৰাস্তা হয়, পথ হয়, বা যিটো বস্তুত আপোনাৰ ইণ্টাৰেষ্ট আছে সেই বস্তুটো যদি আপোনাৰ পথ প্ৰদৰ্শক হৈ যায় তেতিয়াহ'লে আপুনি যিকোনো বস্তুত ছাকচেছ হ'ব পাৰে। মই এজন টিচাৰ হয় বাৰু, সৰু ডাঙৰ বুলি কথা নাই, এজন টিচাৰ হয়। তাৰোপৰি আপুনি সুধিছে যে এইবিলাক বস্তু মই মেনেজ কেনেকৈ কৰোঁ। তো মেইন কথাটো হ'ল মই স্কুলতো যিটো শিকাওঁ সেইটো মানে আপুনি ইউটিউবত শিকাওঁ। দুটা বস্তু যে ইউটিউব মোৰ বাবে বেলেগ বস্তু তেনেকুৱা নহয়। মই স্কুলত গৈ শিক্ষকতা কৰোঁ আৰু ইউটিউবতো শিক্ষকতা। মানে এটা কথা আমি যদি সাধাৰণ ভাষাত ক'ব বিচাৰোঁ, মানে আপুনি যিটো কাম কৰে সেইটোত আপোনাৰ মানে 100% দিয়ে। য়েছ, 100%।
আৰু এটা কথা ইউটিউবত এনেকুৱা বহুত মানে কমেণ্ট আহে যিবিলাকে গালি দিয়ে বা বেলেগ বেলেগ বহুত ধৰণৰ কথা কয় এইবিলাকে মানুহক ডিমোটিভেট কৰে মোকো প্ৰায় মানে এনেকুৱা কেতিয়াবা গালি দিয়ে স্পেলিং মিষ্টেক বা এনেকুৱা বহুত ধৰণৰ মানে প্ৰব্লেম হয় এইবিলাক বাৰু আপুনি কেনেকৈ হেণ্ডেল কৰে একচুৱেলি সঁচাকৈ ক'বলৈ গ'লে মানে মোৰ যি চেনেলত বা মোৰ ভিডিঅ'বিলাকৰ তলত এই নেগেটিভ কমেণ্টবিলাক একেবাৰে কম আহে 2-এজনৰ কেতিয়াবা আহে কিন্তু মই বিচাৰোঁ একচুৱেলি আহক এইবিলাক যেতিয়ালৈকে কোনোবাই আপোনাৰ ভুলটো শুধৰাই নিদিব যেতিয়ালৈকে কোনোবাই আপোনাৰ ভুলটো আঙুলিয়াই নিদিব তেতিয়ালৈকে আপোনাৰ ভুল যিটো আছে আপোনাৰ ভিতৰত যিমানখিনি ভুল আছে সিমানখিনি শুদ্ধ কৰিব নোৱাৰিব আপুনি তাৰমানে আপুনি কাৰণ নিজৰ ভুলটো নিজে ধৰিব নোৱাৰি আমি তাৰমানে আপুনি ইউটিউবাৰসকলক ক'ব এইটো কথা ক'ব বিচাৰে যে যদি নিগেটিভ কমেণ্ট আহে তেতিয়াহ'লে এইবিলাকত লক্ষ্য কৰি লাভ নাই এইবিলাক মানে ভুল যিটো লক্ষ্য কৰিব লাগে এইবিলাকক মানে এইবিলাক শুধৰাব লাগে মানে ইম্পৰ্টেন্স নেগেটিভ কমেণ্ট দিছে কোনোবাই গালি দিছে কিয় গালি দিছে সেই ৰিজনটো আপুনি বিচাৰি উলিয়াব লাগিব কোনোবাই আপোনাক গালি দিছে এনেইতো আপোনাক গালি নিদিয়ে কোনোবাই হয় সেইটো হয় বাৰু এটা কথা আছে জাতিগত কাৰোবাৰ যদি কিবা সমস্যা থাকে তেনেকুৱা গালি দিলে সেইটো বাৰু ইগনোৰ কৰিব লাগে কিন্তু কেতিয়াবা যদি কোনোবাই গালি দিছে যিকোনো এটা টপিকৰ ওপৰত আপোনাক গালি দিছে যে এই টপিকটো আপুনি ভালকৈ বুজাব পৰা নাই বা এই বস্তুটো আপুনি ভালকৈ ক'ব পৰা নাই মানে আমি এটা কথা ক'ব পাৰিম মানে যদি আমাক কোনোবাই গালি দিয়ে তেতিয়াহ'লে আমি তাক মানে বুজাব পৰা নাই সেইকাৰণে সি মোক গালি দিছে যদি মই বুজাব পাৰিলোঁ হয় তেতিয়াহ'লে সি গালি নিদিলে হয় নেক্সট টাইম যেতিয়া আমি ভিডিঅ' বনাম এইটো মানে আমাৰ ভুলটো আমি শুধৰাই পেলাই ভিডিঅ' বনালে আৰু গালি নাহে একজেক্টলি মানে এটা কথা ক'ব বিচাৰে আপুনি যে যদি ইউটিউবত গালি নাহে তেতিয়া আপুনি সফল ইউটিউবাৰ হ'ব নোৱাৰিব চাওক মই বিচাৰোঁ একচুৱেলি মোৰ যিবিলাক ভুল আছে মই এইটো কোৱা নাই যে মোৰ ভুল নাই মোৰ বহুত ভুল আছে বহুত ভুল হয় কিন্তু মোক শুধৰাই দিব পৰা মানুহ বহুত কম পাইছোঁ এতিয়া আপোনাক কেনেকৈ এটা কুৱেশ্যন কৰিম এইটো মানে $1,000,000 কুৱেশ্যন হয় বাৰু মানে ছোৱালীবিলাকক সুধিলে ছোৱালীবিলাকে বয়স আৰু চেলাৰী এই দুটা বস্তু কেতিয়াও নকয় ছোৱালীয়ে বয়স নকয় ল'ৰাই দৰমহা নকয় আপুনি যে ইউটিউবত কাম কৰে আজিলৈকে কিমান টকা উপাৰ্জন কৰিছে মানে যিটোৱে আমাক মটিভেশ্যন কৰিব বা আমি ইউটিউবত অহাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিম চাওক মই যদি ইউটিউবৰ পৰা কওঁ তেতিয়াহ'লে খুব কম টকা ইউজ কৰিছোঁ কিন্তু ইউজ কৰিছোঁ নহয় মই ইনকাম কৰিছোঁ উপাৰ্জন কৰিছে খুব কম টকা ইনকাম কৰিছোঁ ইউটিউবৰ পৰা কিন্তু থ্ৰ' ইউটিউব বা ইউটিউবৰ জৰিয়তে থ্ৰ' ইউটিউব বুলি কওঁতে মই লক্ষাধিক টকাৰ ইনকাম কৰিছোঁ আৰু ইয়াৰ প্ৰমাণ মোৰ ওচৰত আছে মই এতিয়া দেখুৱাই দিব পাৰিম মই ইউটিউবৰ আণ্ডাৰত যোৱা 2 মাহত 40,000 মানে ইউটিউবৰ পৰা নহয় ইউটিউবৰ দ্বাৰা মানে ইউটিউবৰ জৰিয়তে আপোনাৰ ইউটিউবৰ জৰিয়তে বা স্পন্সৰশ্বিপ লৈছে তেনেকুৱা কিবা এটা স্পন্সৰৰ জৰিয়তে আৰু বেলেগ আছে 2 মাহত মই ইউটিউবৰ পৰা 40,000 টকা আৰু ইউটিউবত অহাৰ পিছত মানুহৰ ফেন ফলোয়িং হৈ যায় এতিয়া আপুনি আমাৰ কাৰণে এজন চেলিব্ৰিটি হয় মানে ফেম আহে টকা আহে ফেম অহাৰ পিছত এনে চাবা এনেকুৱা কিছুমান মানুহ আছে যিবিলাক হঠাৎ মানে জনপ্ৰিয় হৈ যায় তেওঁলোকৰ মানে কিবা এটা ভাৱ হয় এতিয়া আপুনি যেতিয়া ৰাস্তা দি ওলাই আপোনাক এনেকুৱা লাগে নেকি যে মানুহে আপোনাক ফ'ল' কৰি আছে বা যদি আপোনাৰ কোনোবা ক্ৰেজি ফেন পাই যায় আপুনি ৰাস্তাত তেওঁলোকৰ লগত আপুনি কেনেকুৱা ডিল কৰে এনেকুৱা কিবা অসুবিধা হৈছে নেকি যে আপোনাৰ কাৰণে কেতিয়াবা কাজিয়া হৈছে ক'ৰবাত আপোনাক চোৱাৰ কাৰণে বা কেনেকুৱা আমিতো আপোনাক লগ পাই দৈন্য হৈছোঁ আজি একচুৱেলি তেনেকুৱা নহয় আপোনালোকে মোৰ যদি বডি লেংগুৱেজটো দেখে তেতিয়াহ'লে গম পাব মই একদম জেনেৰেল মানুহ যে আমাৰ লাগিছে কিন্তু তথাপিও মানে সাধাৰণ মানুহ মই একেবাৰে সাধাৰণ মানুহ যে মোৰ ভিতৰত কিবা বেলেগ এটিটিউড আছে বেলেগ মই মানুহক ভাও নিদিওঁ তেনেকুৱা একো নাই মোৰ ভিতৰত আপুনি যিয়েই নহওক যোনেই নহওক আহক মোৰ ঘৰত অলৱেজ ৱেলকাম বা মই যেতিয়া ব্যস্ত নাথাকোঁ সকলো মানুহৰ ব্যস্ততা আছে যদি এজন পাগলো মানুহ হয় সেই পাগল মানুহজনৰ ব্যস্ততা আছে গতিকে মই পাগল নহয় এতিয়া আপোনাৰ মানে ব্যস্ততাৰ মাজতো এনেকুৱা মানে আপোনাৰ মানে উদ্দেশ্যটো কি যে আমাক এনেকুৱা ভিডিঅ' বনাই মানে কিমান দিন ভিডিঅ' বনাব যেতিয়ালৈকে আপুনি মানে কিবা এটা টাৰ্গেট আছে নেকি যে ইমানখিনি ক্ৰছ হোৱাৰ পিছত মই আৰু ভিডিঅ' বনোৱা বন্ধ কৰি দিম নাই তেনেকুৱা নহয় মানে একচুৱেলি আনটিল ডেট মোৰ ভিতৰত যিটো ক্ৰেজ আছে মই সদায় মানুহক শিকাই ভাল পাওঁ আৰু শিকি ভাল পাওঁ যে কেৱল এইটো নহয় কেৱল শিকাম কোনোবা বহুত এনেকুৱা মানুহ আছে কেৱল শিকাই ভাল পাব বেলেগৰ আগত লেকচাৰ দি ভাল পায় তো লেকচাৰ দিয়াৰ যিটো পাৰদৰ্শিতা সেইটো মোৰ ভিতৰত বহুত আছে লেকচাৰ দিয়াৰ পাৰদৰ্শিতাটো মোৰ ভিতৰত বহুত আছে সেইবাবে এইটো নহয় যে মই শিকি ভাল নাপাওঁ মই আগতে শিকোঁ যেটো নিজে শিকো সেইটো বেলেগক শিকাই ভাল পাওঁ তাৰমানে আপোনাৰ কথাত এটা কথা গম পাইছো আমি আপুনি শিকাই মানে দুটা কৰে অকল নিশিকে নিজে শিকেও মই আৰু এইটো হয় মানুহৰ জীৱনত যে অকল 10মান শ্ৰেণীৰ পৰীক্ষা আৰু মানে 12ৰ পৰীক্ষা দুটা যে গুৰুত্বপূৰ্ণ তেনেকুৱা নহয় জীৱনততো সদায় পৰীক্ষা থাকে কিবা এটা পৰীক্ষা থাকে আমি এইবিলাক সফল হ'ব লাগে এভৰি ষ্টেপত আপোনাৰ জীৱনৰ এভৰি ষ্টেপত আপুনি পৰীক্ষা দিবই লাগিব চাওক
এতিয়া আপুনি এইফালে গৈ আছে হঠাৎ যদি এডাল কাইট কোনোবাই যদি ইয়াত এটা কাইট এডাল থৈ দিয়ে আপুনি তাৰ ওপৰত যদি আপোনাৰ ভৰিখন থৈ দিয়ে নেকি তেতিয়াহ'লে কি হ'ব আপুনি আঁতৰাব লাগিব ইয়াৰ পিছত ভৰি দিব লাগিব মানে এভৰি ষ্টেপত আমি মানে কিবা নহয় কিবা এটা শিকিব লাগিব জীৱনৰ প্ৰতিটো খোজত আপুনি একোটা পৰীক্ষা দি আছে এতিয়া বৰ্তমানে আপোনাৰ 100K অলৰেডি কমপ্লিট হ'ল আমি আশা কৰোঁ আপুনি অতি সোনকালে 1 মিলিয়ন 2 মিলিয়ন এনেকুৱা মানে লাখ কৰোৰ ফলোৱাৰ আপোনাৰ হওক থেংক ইউ ছ' মাছ ভাল লাগিল আপোনালোকক লগ পাই আৰু লগত মিণ্টু আছে মিণ্টুৱে নিজৰ চেনেলৰ বিষয়ে কিবা এটা কোৱা যাতে আমাৰ দৰ্শকে মানে অলপ চিনি পায় তোমাৰ চেনেলটো ভিজিট কৰে আমি লিংক দিম তলত অ'কে থেংক ইউ তেনে একচুৱেলি মই অসমৰ ডবকাৰ পৰা মোৰ চেনেলৰ নাম হ'ল চিলেটি ফুৱাৰ ভিডিঅ' চ' ইয়াত মানে আমাৰ লোকেল যিটো লেংগুৱেজ আছে চিলেটি লেংগুৱেজ এইটোৰ ওপৰত মই কমেডি ভিডিঅ' ভাইন্স টাইপৰ ডাবিং এইবিলাক আপলোড কৰোঁ আৰু ভাল ৰেছপন্স আহি আছে মই দাদাক কৈ আছোঁ মোৰ চেনেলৰ লিংকটো তলত দি দিব আপোনালোকে একবাৰ ভিজিট কৰিব যদি ভাল লাগে অৱশ্যে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব আমাৰ লগত আছে আমাৰ BBL লাইভৰ বিলাল ভাই তেওঁ মানে নিউজ পৰ্টেলত কাম কৰে নিউজ চেনেল টাইপৰ ভিডিঅ' বনায় এতিয়া তেওঁ কিবা তেওঁৰ চেনেলৰ বিষয়ে আমাক অলপ কওক এটা ফেমাছ চেনেল ফেচবুকত মানে তেওঁৰ ইউটিউবতকৈ ফেচবুকত ফলোৱাৰ বেছি গতিকে তেওঁ আমাক তেওঁৰ চেনেলৰ বিষয়ে কিবা এটা কওক মোৰ চেনেলৰ বিষয়ে বিশেষ ক'ব লগা নাই মই মানে জাষ্ট টেকনিকেল অসমৰ পৰা জানিব বিচাৰিম তেওঁ যিমান মটিভেশ্যনেল ভিডিঅ' আজিলৈকে বনাইছে মই লগাব বিচাৰিছোঁ একচুৱেলি মই তেওঁৰ ভিডিঅ'ৰ পৰা কোনোবা অনুপ্ৰাণিত হৈছে বুলি তেওঁ মানে খবৰ পাইছে নেকি বা তেওঁ তেনেকুৱা অনুমান হৈছে নেকি কিবা উদাহৰণ আছে আপুনি একজেক্টলি কি বুজাব বিচাৰিছে মই কৈছোঁ আপুনি আজিলৈকে যিমান মটিভেশ্যনেল ভিডিঅ' বনাইছে আপোনাৰ ভিডিঅ'ৰ পৰা এনে কোনো স্পেচিয়েলি কোনো মানুহ হেৰি হৈছে নেকি তো একচুৱেলি মই ডাইৰেক্টলি ক'ব নোৱাৰিম যে মোৰ ভিডিঅ'ৰ পৰা ইনস্পায়াৰ হৈ পেলাই কোনোবাই কিবা এটা কাম কৰিছে বা কিন্তু বহুত এনেকুৱা আছে এজনী ছোৱালী আছে মই নামটো লওঁ নে নলওঁ ভাবি আছোঁ তথাপিও লৈ লৈছোঁ য়াসমিন ফিৰদৌছ নামৰ ছোৱালী এজনী আছে তো তাই গোৰ্খাৰ ইণ্ডাষ্ট্ৰি কৰিছে আচ্ছা গোৰ্খা বনায় ঘৰতে বনায় মানুহ আৰু 4-5জনী লৈ পেলাই ঘৰতে গোৰ্খা বনায় তো তাই কৈছে যে মোৰ ভিডিঅ'বিলাক চাই পেলাই বহুত অনুপ্ৰাণিত হৈছে ইনস্পায়াৰ হৈ পেলাই ভিডিঅ' বনাই এই গোৰ্খাবিলাক বনাই আছে তো আৰু এনেকুৱা আছে 2-3টা উদাহৰণ আছে বহুতে কয় এইটো সেইটো বস্তুত কয় কিন্তু মানে য়াসমিনৰ লগত মোৰ অলপ মানে আপোনাৰ ফ্ৰেণ্ড হিচাপত কথোপকথন হৈছে মই ফোনতো কথা পাতিছোঁ সেইবাবে এইটোৰ বিষয়ে মই আপোনালোকক মানে ডাইৰেক্টলি কৈ দিম আৰু আছে 4-5জন আছে তেনেকৈ কৈ থাকে বা আপোনালোকে ইউটিউবত যদি চায় তেতিয়াহ'লে কমেণ্ট বক্সত আপোনালোকে দেখা পাব বহুতে কৈছে দাদা আপোনাৰ পৰা ইনস্পায়াৰ হৈ পেলাই মই ইউটিউব চেনেল খুলিছোঁ আপোনাৰ পৰা মই পল্ট্ৰি ফাৰ্ম খুলিছোঁ আপোনাৰ পৰা ইনস্পায়াৰ হৈ পেলাই মই এইটো খুলিছোঁ চিকেনৰ দোকান খুলিছোঁ মানে এতিয়া তাৰ মানে মনটো ভৰি উঠে বা কিবা এটা কৰিব পাৰিছোঁ বুলি মনত ভাৱ হয় নিজে ছাকচেছ হোৱা যেন লাগিছে নেক্সট বিষয়ে আপোনাৰ বিষয়ে মই আপোনাৰ পৰা জানিব বিচাৰিম একচুৱেলি সঁচাকৈ ময়ো আপোনাৰ ভিডিঅ' চাই বহুত অনুপ্ৰাণিত হৈছোঁ বা মোৰো মানে এনেকুৱা কনফিডেঞ্চ বাঢ়ে কেতিয়াবা হৈ যাওঁ তেতিয়া এনেকুৱা লাগে যে টেকনিকেল আসাম বা যিবিলাক আমাৰ ভাৰতবৰ্ষৰ ডাঙৰ মানে মটিভেশ্যনেল স্পীকাৰ আছে তেওঁলোকক শুনো কিন্তু বিশেষকৈ আমাৰ লেংগুৱেজত যেতিয়া আমি আপোনাৰ চেনেলটো চাওঁ তেতিয়া ভাল লাগে মানে এতিয়া মনটো ভৰি গ'ল আৰু এতিয়া যদি অলপ আগতে ভাতটো নোখোৱা হ'লে ভাত খোৱাৰ কোনো প্ৰয়োজন নাছিল নাই আপুনি সঁচাকৈ আমাৰ হুজাই প্লাছ আগলৈ এটা গৌৰৱ কৰি আহিছে ইউটিউব জগতত প্ৰথমবাৰৰ বাবে চিলভাৰ প্লে বটন কি কৰিছোঁ কি কৰা নাই সেইটো মই নাজানো কিন্তু মানে মোৰ মনত এটা বিশ্বাস যে মই ভাল কাম কৰি আছোঁ যিটো কৰিছোঁ মই ভাল কাম কৰি আছোঁ আৰু মানুহৰ ভালৰ কাৰণে কৰি আছোঁ যে কাৰো বেয়া কৰিব বিচৰা নাই আজিলৈকে কোনো এটা তেনেকুৱা বেয়া উপদেশ দিয়া নাই যিটোৱে মানুহক বেয়া দিশলৈ লৈ যাব বা মানুহৰ কিবা লোকচান কৰিব সদায় মই মানুহক ভাল উপদেশ দিবলৈ চেষ্টা কৰিছোঁ যিখিনি মোৰ ভিতৰত আছে তাতকৈ অধিক মই শিকি পেলাই মানুহৰ কাৰণে আগবঢ়াইছোঁ ইয়াত হয়তো হ'ব পাৰে মোৰ ভিডিঅ'বিলাকত ভিউজ একেবাৰে কম আহে বহুত কম আহে ভিউজ যিমানখিনি আহিব লাগিছিল সিমানখিনি নাহে কাৰণ এইটো আপোনালোক সকলোৱে জানে যে ভাল বস্তু সদায় মানুহে এভইড কৰি থাকে মানুহে বেয়া বস্তুৰ প্ৰতি বেছি আকৰ্ষিত হয় আপুনি আপোনাৰ বিতৰ্কিত মন্তব্য লগাই দিয়ক চাবই ৰাতি যে আপোনাক নাই মই একচুৱেলি তেনেকৈ
মানে এইটো মই কৈছোঁ মানে মোৰ ইউটিউব মানে কিবা বিতৰ্ক থাকিলে ইউটিউবত অলপ মানে ফেমাছ হোৱাৰ সম্ভাৱনাটো অধিক হয় বা সোনকালে ফেমাছ হোৱা যায় এইটো মানে ভাল বস্তুৰ যে কম চাই বিতৰ্ক এইটোৱে যে আপোনালোকে এইটো বিতৰ্ক কৰিব পাৰে চাওক মই যিটো আজি যিটো পোচাকত আহিছোঁ আপোনালোকে মোক কুৱেশ্যন কৰিব পাৰে যে তোমাৰ কি আছে তোমাৰতো ইয়া ভিক্ষাৰী কাপোৰ পিন্ধি আহিছা য়েছ নাই আপোনালোকে নহয় দৰ্শকক ক'ব বিচাৰিছোঁ সেইটো লৈ যদি কিবা এটা সমালোচনা হয় তেতিয়াহ'লে পপুলাৰ হোৱাৰ চান্স এটা আছে কিন্তু মই সদায় এনেকৈয়ে থাকি ভাল পাওঁ নাই চোৱা মানুহৰ কাপোৰত বা মানুহৰ আচল পৰিচয়টো নহয় যদি অন্তৰ ভাল নাথাকে তেতিয়াহ'লে পইচা বা কাপোৰেৰে মানুহৰ কি হয় একো নহয় এইটো খন্তেকীয়া অলপ সময় থাকিব নাইকিয়া হৈ যাব সকলোৱে জানে এইটো কথা কিন্তু মানি লয় কি মানে এইটো কথা মানুহে কিছুমান কথা আমি জানো কিন্তু এইবিলাক কথা আমি কেতিয়াও মানিবলৈ চেষ্টা নকৰোঁ বা আমি মান্তি নহয় এইবিলাক কথা আৰু আমাৰ মানুহৰ হৈছে কি মইতো কিছু সংবাদ জগতৰ লগত জড়িত মানে মানুহে সদায়ভাৱে বিতৰ্কিত বস্তু হওক বা সাম্প্ৰদায়িক বস্তু হওক এইবিলাক বস্তুৰ প্ৰতি মানুহৰ ইণ্টাৰেষ্ট বেছি আজি মই এটা ভিডিঅ' ৰিচেণ্টলি আপলোড কৰিছিলোঁ তাত মানে শিক্ষাৰ বিষয়ে ইমান সুন্দৰকৈ বুজাই দিয়া হৈছিল কোৰাণ হাদিছৰ ভিত্তি কৰি কিন্তু এই ভিডিঅ'টোত এটাও ভিউ নাই কিন্তু এই ছেইম সময়ত যদি মই কোনো বিতৰ্কিত কোনো নেতাৰ বা কোনো বিতৰ্কিত টপিকৰ ওপৰত ভিডিঅ' বনালোঁ হয় ধৰ্মৰ ওপৰত তে 1 ঘণ্টাৰ ভিতৰত মোৰ প্ৰায় 40-50 হাজাৰ ভিউ আহি যায় কিন্তু ৰিচেণ্টলি মই এইটো বাদ দিছোঁ কাৰণ মই দেখিছোঁ মোৰ এই বস্তুটো আদৰ্শৰ লগত মিলা নাই আৰু উদাহৰণ পাইছোঁ মই শিলাদিত্যৰ যিবিলাক ভিডিঅ' মাজে মাজে আহে এয়া দেখিছোঁ মই 1 ঘণ্টাৰ ভিতৰত মানে সফল হৈ যাওঁ মানে বিলাল ভাইক মই এটা কথা ক'ব বিচাৰিছোঁ যে আজিকালি যিটো হৈছে ৰাজনৈতিক নেতাসকলে মানুহৰ ব্ৰেইন ৱাছ কৰি দিছে মানে ধৰ্মীয় পথত লৈ গৈছে যে ৰাজনীতি কৰি আছে নহয় ধৰ্মীয় ভিত্তিত ৰাজনীতি চলি আছে চাৰিওফালে যদি কোনোবা এজন মুছলিম হয় কেণ্ডিডেটজন মুছলিম হয় তেতিয়াহ'লে কেৱল মুছলিমৰ পক্ষে মাতিব যদি কেণ্ডিডেটজন হিন্দু হয় তেতিয়াহ'লে কেৱল হিন্দুৰ পক্ষে মাতিব মুছলিমৰ বিপক্ষে মাতিব আৰু তেনেকৈ কি কৰিছে হিন্দু মুছলিমক ডিভাইড কৰি দিছে ব্ৰিটিছে যিটো কৰি গৈছিল ডিভাইড এণ্ড ৰুল সেইটো এতিয়া আজিৰ আমাৰ যিসকল ৰাজনৈতিক নেতা আছে মই কোনো দলৰ নাম নলওঁ মই কোনো দলক একচুৱেলি মই কোনো দলক ছাপোৰ্ট নকৰোঁ মই যিজন ভাল কেণ্ডিডেট হয় সেইজনকহে ভোট দিম সেইজন AGPৰ হওক BJPৰ হওক কংগ্ৰেছৰ হওক বা ADFৰ হওক না সেইটো আমাৰ প্ৰত্যেকৰ ক্ষেত্ৰত খাটে কিন্তু আমি কৈছোঁ আমাৰ মেণ্টেলিটিটো মানে এনেকুৱা হৈ গ'ল হয় আমি সদায় বিতৰ্ক চাওঁ চাওক মোৰ ক্ষেত্ৰত মই এটা সময়ত তেনেকৈয়ে ভাবিছিলোঁ চাওক কিবা এটা বস্তু মই বিশ্বাস কৰা মানি লোৱা আৰু জনা ইয়াৰ মাজত বহুত পাৰ্থক্য আছে